ৰাতিপুৱা সোনকালে উঠিলোঁ আৰু ভাবিছোঁ আজি ৰানিং কৰিবলৈ যাওঁ, কাৰণ বহুত দিন হ'ল ৰানিং কৰা নাছিলোঁ। ভাবিছোঁ আজি গৈ আহোঁ কি হয়। আৰু এয়া ফিল্ড পালোঁহি, ৰানিং কৰি আহিলোঁ আৰু ঘৰ পালোঁহি। আৰু ঘৰ পৰাই আহি আমি ডাইৰেক্ট পথাৰলৈ বুলি আহিলোঁ। আৰু পথাৰত আমাৰ কাম এটা আছে, আপোনালোকে চাই থাকক। আৰু মোৰ লগত আছে জিতু ভাই। কি ধুনীয়া এটা পৰিৱেশ আৰু ভাল লাগিছে। আৰু এইফালে আগত মোৰ বন্ধু, এইফালে আমাৰ জিতু ভাই আলি কাটিবলৈ আৰম্ভ কৰি দিলে। আৰু মই তাক ক'লোঁ যে তই অলপ সময় মই কাটি চাওঁ। আৰু যিহেতু আমি এখনেই কোৰ আনিছিলোঁ, আলি কাটি থাকোঁতেই আমাৰ কোৰখনৰ নালটো ভাঙি থাকিলে। কি হ'ল এইটো? ভাঙি গ'ল ন? অলপ বাকী আছিলে। কি হ'ব, ঘৰ পাই আহি মই গা পা ধুই ৰেডি হ'লোঁ এঠাইত যাবলৈ। আৰু মই এতিয়া গৈ আছোঁ দাদা এজনৰ, আজি হেনো আইতাকৰ ঘৰত মাঘমহীয়া ভোজ আছে। আৰু দাদাজনৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি তালৈ বুলি উলিয়ালোঁ। জিত মাৰ্চনে ভাষণ দিলে আৰু এতিয়া আমি পেট পূজাটো কৰি লওঁ বুলি ভাবিছোঁ। আৰু নেক্সট এটা ভিডিঅ'